হেল্ল' দোস্ত তো মোৰ ভিডিঅ'বিলাক আপোনালোকে যদি চাইছে তেন্তে গম পাইছে যে মই আপোনালোকৰ বাবে ষ্টক মাৰ্কেট আৰু ফাইনেন্স ৰিলেটেড বিভিন্ন টপিকবোৰৰ ওপৰত অসমীয়া ভাষাত অতি সহজভাৱে ভিডিঅ' বনাই আছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক আগতে চাইছে তেন্তে আপোনালোকৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে চোৱা নাই আৰু ষ্টক মাৰ্কেট আৰু ফাইনেন্সৰ বিষয়ে আপোনালোকে শিকিব বিচাৰে তেন্তে মোৰ ভিডিঅ'বিলাক আপোনালোকক চাই ল'বলৈ অনুৰোধ জনালোঁ। তো ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক ষ্টক মাৰ্কেটৰ দুটা এক্সচেঞ্জ NSE আৰু BSEৰ বিষয়ে জনাইছিলোঁ। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক নিফটি 50 আৰু Sensex 30ৰ বিষয়ে ভালদৰে জনাই দিম। যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায় আৰু যদি আপোনালোকে চাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু মোৰ ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। তেন্তে আহক ভিডিঅ'টো ভালদৰে আৰম্ভ কৰোঁ। তো ইয়াৰ আগৰ ভিডিঅ'টোত কোৱাৰ নিচিনাকৈ NSE আৰু BSE হ'ল দুটা ষ্টক এক্সচেঞ্জ য'ত ষ্টকবোৰ লিষ্টেড হৈ থাকে। NSE অৰ্থাৎ নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু BSE অৰ্থাৎ বম্বে ষ্টক এক্সচেঞ্জ। NSE প্ৰায় 16টা কোম্পানী লিষ্টেড আছে আৰু BSE প্ৰায় 5000টা কোম্পানী লিষ্টেড আছে। NSE লিষ্টেড থকা এই 16টা কোম্পানীৰ ভিতৰত ভাৰতৰ টপ 50 কোম্পানী লগাই বনোৱা হৈছে নিফটি 50। মনত ৰাখিব NSEৰ টপ 50 কোম্পানী লগাই বনোৱা হৈছে নিফটি 50। ঠিক একেদৰে BSEত লিষ্টেড থকা 5000টা কোম্পানীৰ ভিতৰত ভাৰতৰ টপ 30 কোম্পানী লগাই বনোৱা হৈছে Sensex 30। মনত ৰাখিব BSEৰ টপ 30 কোম্পানী লগাই বনোৱা হৈছে Sensex 30 আৰু NSEৰ টপ 50 কোম্পানী লগাই বনোৱা হৈছে নিফটি 50। সেয়েহে যিসকলে ষ্টক মাৰ্কেটত নতুনকৈ ইনভেষ্ট কৰিবলৈ আহে তেওঁলোকক ভাৰতৰ টপ 50 কোম্পানী অৰ্থাৎ নিফটি 50 আৰু Sensex 30হে ইনভেষ্ট কৰিবলৈ কোৱা হয়। কাৰণ ভাৰতৰ টপ 50 কোম্পানী অৰ্থাৎ নিফটি 50 আৰু Sensex 30ত ইনভেষ্ট কৰিলে আপোনাৰ টকাবোৰ লোকচান হোৱাৰ চান্স বহুত বেছি কমি যায়। সেয়েহে আপুনিও যদি ষ্টক মাৰ্কেটত নতুনকৈ ইনভেষ্ট কৰিম বুলি ভাবিছে তেন্তে নিফটি 50 নাইবা Sensex 30হে ইনভেষ্ট কৰক। তো এয়াই হ'ল NSE, BSE, নিফটি 50 আৰু Sensex 30ৰ বিষয়ে আপোনালোকক জনাবলগীয়া কথা। যদি এটা ভিডিঅ'তে মই আপোনালোকক বহুত বেছি কৈ দিওঁ তেতিয়াহ'লে আপোনালোকৰে বুজিবলৈ বহুত বেছি অসুবিধা হ'ব। সেয়েহে মই আপোনালোকৰ বাবে অলপকৈ সহজভাৱে ভিডিঅ'বিলাক বনাই যাম। যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু মোৰ ভিডিঅ'বিলাক যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'টোত মই আপোনালোকক ষ্টক মাৰ্কেটত কেনেদৰে সহজভাৱে ইনভেষ্ট কৰিব পাৰি তাৰ বিষয়ে ভালদৰে জনাই দিম। তো নেক্সট ভিডিঅ'টোত লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় আই অসম।